এই কাহিনীটো হৈছে এগৰাকী বৃদ্ধ মা দেউতাকৰ। তেওঁলোকৰ মাত্ৰ এজনেই পুতেক আছিল। পুতেকৰ সপোন আছিল যে সি ডাঙৰ হৈ ইউনিভাৰ্চিটিত পঢ়িব। পুতেকৰ সপোন পূৰণ কৰিবৰ বাবে মাক দেউতাকে দিন ৰাতি কষ্ট কৰিব ধৰিলে। ল'ৰাজনৰ দেউতাকে ডাবল শিফ্টত কাম কৰিব ধৰিলে আৰু মাকেও ঘৰে ঘৰে গৈ কাম কৰিব ধৰিলে, যাতে তেওঁলোকে নিজৰ ল'ৰাজনক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব পাৰে। কেইদিনমানৰ পিছত যেতিয়া পইচা জমা হ'ল, তেতিয়া মাক দেউতাকে এডমিশ্যন দিবৰ বাবে ল'ৰাজনক ইউনিভাৰ্চিটিলৈ লৈ গ'ল। কিবা কৰি তেওঁলোকে এডমিশ্যনৰ পইচা গোটাই দি দিলে, কিন্তু ঘৰৰ পৰা ইউনিভাৰ্চিটি বহুত দূৰত আছিল। সেইবাবে ল'ৰাজনে ঘৰৰ পৰা ইউনিভাৰ্চিটিলৈ গৈ ক্লাছ কৰাটো সম্ভৱ নহয়। গতিকে সি হোষ্টেল ল'লেহে ইউনিভাৰ্চিটিত পঢ়িব পাৰিব। আৰু হোষ্টেলত থাকি পঢ়িব লাগিলে হোষ্টেলৰ ফিজ বেলেগকৈ লাগিব বুলি যেতিয়া মাক দেউতাকে গম পালে, তেতিয়া তেওঁলোকে হতাশ হৈ গ'ল, কিয়নো হোষ্টেলৰ ফিজ দিবৰ বাবে তেওঁলোকৰ হাতত পইচা নাছিল। তেতিয়া মাকে ক'লে যে আপুনি মোৰ ল'ৰাক এডমিশ্যন কৰাই দিয়ক, মই হোষ্টেলৰ ফিজ দি দিম। মাকে ঘৰত আহি গিৰিয়েকক ক'লে যে মোৰ সোণৰ গহনা যিখিনি আছে গোটেইবোৰ বিক্ৰী কৰি দিয়ক। দেউতাকে উপায় নাপাই গহনাবোৰ বিক্ৰী কৰি দিলে, কিয়নো দেউতাকৰ সন্মুখত তেতিয়া পুতেকৰ সপোন ডাঙৰ আছিল। সেই সোণ বিক্ৰী কৰি পোৱা পইচাৰে তেওঁলোকে হোষ্টেলৰ ফিজ দি দিলে আৰু ল'ৰাজনে হোষ্টেলত থাকি ইউনিভাৰ্চিটিত পঢ়িব ধৰিলে আৰু মাক দেউতাকৰ লগত প্ৰায়ে ফোনত কথা পাতিব ধৰিলে। এদিন ঘৰত বনোৱা জহা চাউলৰ পায়স আৰু বৰা চাউলৰ পিঠা লৈ মাক দেউতাকে হোষ্টেললৈ গ'ল। তেওঁলোকে ল'ৰাজনক লগ ধৰিব খুজিছিল, তেতিয়াই দেখিলে যে ল'ৰাজনৰ লগত এগৰাকী ছোৱালীও আছে। তেওঁলোকক দেখি ছোৱালীজনীয়ে ল'ৰাজনক সুধিলে, হে বাডি, হু আৰ দে? ল'ৰাজনে নিজৰ বুঢ়া মাক দেউতাকে পিন্ধা সাজ পোছাক দেখি লাজ পালে আৰু ল'ৰাজনেও ইংৰাজীতে উত্তৰ দিলে যে দে আৰ মাই ছাৰ্ভেণ্ট, তেওঁলোক আমাৰ ঘৰৰ চাকৰ। এই শুনি মাক দেউতাকৰ চকুত আনন্দৰ চকুপানী ওলাই আহিল। জানেনে কিয়? কাৰণ তেওঁলোকৰ ল'ৰাই ইংৰাজীত কথা কৈছিল। অৰ্থাৎ আজিকালি এনেকুৱা শিক্ষা আৰু জ্ঞানৰ কি মূল্য যিয়ে নিজৰ মাক দেউতাকক সন্মান কৰিব পাহৰি যায়। আজি সন্মান কৰা নিজৰ মা দেউতাক, তেওঁলোকক অপমান নকৰিবা। মনত ৰাখিবা, যিদিনাখন তেওঁলোক তোমাৰ জীৱনৰ পৰা একেবাৰে গুচি যাব, সেইদিনা পুনৰ বিচনাত শুলেও টোপনি নাহিব। এষাৰ কথা আছে নহয়, এবাৰ খোলা ফুল দ্বিতীয়বাৰ নুখুলে, ঠিক তেনেদৰে এই জীৱনো কেতিয়াও দ্বিতীয়বাৰ নোপোৱা। জীৱনত বহুত হাজাৰ মানুহ লগ পাবা, কিন্তু হাজাৰটা ভুল ক্ষমা কৰি দিয়া মা দেউতা কেতিয়াও নাপাবা। যদি আপোনালোকৰ মোৰ এই কাহিনীটো ভাল লাগিছে, তেতিয়াহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰ ভিডিঅ'টো লাইক কৰক আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি সেইসকল মানুহলৈ পঠাই দিয়ক যিয়ে নিজৰ মা দেউতাকক বুজা বুলি ভাবে, যাতে তেওঁলোকৰ মানসিকতা অলপ হ'লেও সলনি হয়।